ও ভাই ক'ত আছ? এই ভাই ক'ত যাম আৰু লকডাউনৰ সময় এনেই বৰ লাগি আছে বে ঘৰৰ ওচৰতে বহি আছো আৰু হয় নেকি বে তেতিয়াহ'লে আহি যা অফিচলৈ মই অফিচত যাব ওলাই আছো আৰু জল্দি আহি যাবি বে ময়ো সেইটোৱে ভাবি আছিলোঁ বে তোক মই মাতিম বুলি হয় নেকি বে তেতিয়াহ'লে আহি যা অফিচলৈ মই অফিচত যাব ওলাই আছো আৰু জল্দি আহি যাবি ভাই ঠিক আছে মই গৈ আছোঁ বিজে ভাইহঁতকো মাতি যায় তই আহি যা মই বিজয় ভাই কল কৰি মাতোঁ ভাই মই জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ আৰু ভাই মই অফিচত গৈ আছোঁ তই তেতিয়া অফিচত আহি যা ৰঞ্জা ভাইকো কল কৰি মাতি দে হ'ব দে তই অফিচত আহি যা মই অফিচত গৈ আছোঁ মই জানে ভাই ফোন কৰি মাতি দিছোঁ দে হ'ব দে হ'ব দে মই গৈ আছোঁ তই জল্দি আহি যা হেল্ল' কাঞ্জা ক'ত আছ হেল্ল' ভাই মই অলপ ঘৰৰ পৰা ওলাই আহিছিলোঁ মানে এই তোক চবে অফিচত ৰখি আছিলে আকৌ আহি যা দে হ'ব দে মই গৈ আছোঁ হ'ব দে এইটো বাইক কোনোবা আহিলে নেকি এইটো বিজয় ভাই হেৰি বাইক নহয় নেকি এইটো হ'ব পাৰে ভালকে ভালকে Minutes later. মোৰ হৈছে আৰু মোৰ অন হৈছে অলপ টাইম মোৰ ৰুমটো আদিটো কিনি লওঁ ৰ আবে নেট শ্ল' বে লোডিং মাৰিছে বে কেলা লেখাইছে লোডিং মাৰিছে বে হ'ব আহিছে আহিছে ৰবি আবে তই কি কৰি আছ বে জল্দি ৰেডি কৰ না বে আৰে ভাই হৈ গ'ল ন মোৰ জল্দি ষ্টাৰ্ট দে আবে গাৰ্লফ্ৰেণ্ডে কল কৰিছে বেবী মই অলপ বিজি আছোঁ হা তোমাক অলপ পাছতকৈ কল কৰি আছোঁ দেখাটো A few moments later. কল কৰিলে বে আবে কেলা কোনে কি কেলা কাটি দে না বাল কিমান গাৰ্লফ্ৰেণ্ডৰ লগত ফেনাই দিবি বা আবে গাৰ্লফ্ৰেণ্ড বে ডিষ্টাৰ্ব দি আছে বে আবে গাৰ্লফ্ৰেণ্ড কল কৰি আছে বে কেলা আবে গাৰ্লফ্ৰেণ্ডে বাবা কল কৰি আছে কাটি দে না বে তহঁতি মাৰ না বে কভাৰ দে না পিছফালৰ পৰা কভাৰ দে না বে Suara
আবে তোমার পিস্তলের পা কভার দেন আবে अबे আবে হেল্ল' কি হ'ল